আজি ৰাতিপুৱা পানী গিলাচৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিলোঁ। এয়া ছোৱালীলৈ প্ৰথমে টিফিনটো বনাই লৈছোঁ। তেহেঁতলৈ টিফিনটো বনোৱাই বহুত এটা সমস্যা, কি দিম কি কৰিম। এইফালে আকৌ তাইক উলিয়াই লৈছোঁ, যিহেতু তাই সৰু হৈ আছে, স্কুললৈ ওলাব নোৱাৰে। মই তাইক উলিয়াই ল'লোঁ। তাৰপিছত পঠালোঁ স্কুললৈ। এয়া স্কুললৈ গ'ল তাই। তাৰপিছত আমি তিনিওজনী ওলালোঁ আমলখি পাৰিবলৈ। আমলখি বহুত দিনৰ পৰা পাৰিম বুলি ভাবি আছিলোঁ, কিন্তু সুবিধাও মিলা নাছিল। আজি সুবিধাও মিলিলে, গোটেই তিনিজনী ওলাই গ'লোঁ আমলখি পাৰিবলৈ। আৰু বৌহঁতকতে বৰটেঙা আছিলে, নাখালেনো হ'বনে। আৰু মই বৰটেঙা কটাত লাগি গ'লোঁ। চাওকচোন, পূৰা মই বৰটেঙা কাটি আছোঁ। এইফালে বৌক কৈছোঁ জলকীয়াটো কাটি দিওঁ, মই কাটিলে নহ'লে হাতখন বহুত সময়লৈকে পুৰি থাকে। তাৰপিছত মই পূৰা ভাগ বিতৰাত লাগি গ'লোঁ বৰটেঙা। এইফালে আকৌ স্কুলৰ পৰা ছোৱালীও আহি পালেহি নহয়, তাইও ভাগটো লৈছে বোলে ময়ো খাম। মই বোলো খালে খোৱা, কিন্তু বেছি নাখাবা, চৰ্দি লাগিব। এইফালে বৌহেঁতে খোৱাত ব্যস্ত। ময়ো একেবাৰে গামলাতহে লৈ লৈছোঁ বৰটেঙা খাবলৈ। এইফালে বৌয়ে খাই বৈ আমলখি ভগোৱাত লাগি আছে, মই পূৰা বৰটেঙা খোৱাত লাগি আছোঁ। এইফালে আহিলোঁ আকৌ ৰাতি ঠেঙাল মিউজিয়ামলৈ। এয়া হ'ল টিকেট কটাৰ কাউণ্টাৰ। যোৰহাট তিতাবৰত থকা ঠেঙাল মিউজিয়ামলৈ আহিলোঁ। ইয়াত প্ৰথম এণ্ট্ৰি ফিজ 50 টকা হয়, মানে টোটেল মিউজিয়াম আৰু এণ্ট্ৰি ফিজ। মিউজিয়ামৰ 20 টকা আৰু সোমোৱা ফিজ 30 টকা। মই যিহেতু আগতে আহিছিলোঁ, সেইকাৰণে মিউজিয়ামৰ কাৰণে লোৱা নহ'ল, কিন্তু ভাগিন আৰু ভণ্টি দুজনীয়ে লৈছে, সিহঁতে চাম বুলি। মই আগতে কেইবাবাৰো চাইছোঁ। এয়া চাওকচোন, আপোনালোকে ঠেঙাল মিউজিয়ামলৈ আহিলে ৰাতিহে আহিব, বেছি ৰাতিহে ভাল লাগে, কিয়নো পূৰা লাইটিংসমূহ কৰি থয়, ৰাতি বেছি ভাল লাগে দেখিবলৈ। এয়া চাওক, বাঁহেৰে ইমান সুন্দৰকৈ সজাই থৈছে। এয়া মজুচ লাগি থকা, ইমান সুন্দৰকৈ নহয় ডেক'ৰেশ্যন কৰি থোৱা আছে। ইয়াত জনাজাতীয় মুখাসমূহ আছে আৰু কাপোৰো পোৱা যায় ইয়াৰ ভিতৰতে। চাওকচোন, আঁতৰৰ পৰা চালে ভয় লাগি যাব আপোনালোকৰ। এয়া আকৌ বাঁহৰ চেপাৰে ইমান সুন্দৰকৈ ডেক'ৰেশ্যন কৰি থোৱা আছে। চালে চাই থাকোঁ যেন লাগে সঁচাকৈ। ভিতৰ ভাগ যে বহুত ধুনীয়া, আপোনালোকে আহিবচোন। আৰু ইয়াত আপুনি যেবাৰে নাহক, কিন্তু আহিলে প্ৰতিবাৰে যেন আপুনি প্ৰথম আহিছে সেনেকুৱা অনুভৱ হয়। এয়া হ'ল আকৌ মিউজিয়ামৰ মুখৰ ভাগ, কিয়নো তাত কেমেৰা কৰিব নিদিয়ে মিউজিয়ামৰ ভিতৰত। এয়া চাওকচোন, বাঁহেৰে ইমান সুন্দৰকৈ বনাই থৈছে। মই কৈছোঁ ভাগিনজনীক, বোলো ভিডিঅ' অকণ মোকো বনাই দিয়েচোন। যিহেতু মোৰ সৰু হৈ আছে ছোৱালীজনীয়ে, ভিডিঅ'টো ভালকৈ ধৰি দিব নোৱাৰে, সেইকাৰণে তাই থাকোঁতে ভিডিঅ'টো মোৰ সৈতে অলপ উঠাই ল'লোঁ। এয়া চাওক, ইমান সুন্দৰকৈ ডেক'ৰেশ্যন কৰি থোৱা আছে। সঁচাকৈ দেখিছে বহুত ভাল লাগিছে লাইটিংবোৰ। আপোনালোকেও আহিবচোন। তাতে আকৌ এয়া ফুলৰ পূৰা সজাই থৈছে। তাতে দেখি নোচোৱাকৈ থাকিমনে, মই পূৰা ফুলৰ পগলা। এইফালে আকৌ ফুলবোৰ চাওকচোন ইমান সুন্দৰকৈ আছে। এয়া হ'ল পিছৰ ভাগ। ইয়াত ল'ৰা ছোৱালীয়ে খেলিব পৰা হয়। এয়া ছোৱালীয়ে খেলি আছে। আৰু এয়া হয় গেম ঘৰ, তাতে খেলাও আছে, আপোনালোকে খেলিব পাৰিব যি খেলোঁ বুলি ভাবে। এইফালে আকৌ বান্দৰ এটা আছে। মই বোলো ভূত ঘৰো আছে, ভূত হৈ তই ওপৰত আকৌ বান্দৰ হৈ উঠি আছ নেকি, গাত হ'লে পৰি নিদিবি। এইফালে আছে আকৌ গাড়ী চলোৱা জেগা, কিন্তু মই ছোৱালীজনীক নুঠালোঁ, কাৰণ তাই আগতে গাড়ীত উঠিছে, সেইকাৰণে তাইক উঠাব নিদিলোঁ। এয়া চাওকচোন, ইমান সুন্দৰকৈ ডেক'ৰেশ্যন কৰি থোৱা আছে। আৰু আজি ইমান মানুহ নাই, যি আমিহে আহিছোঁ, কিয়নো মানুহ আৰু দেখা নাপালোঁ। ঠাণ্ডা হৈছে সেইকাৰণে চাগে মানুহবোৰ অহা নাই। চাওকচোন, আঁতৰৰ পৰা ইমান সুন্দৰ লাগিছে লাইটিংবোৰ। এয়া আকৌ ইয়াত চেল্ফি পইণ্টো আছে। পূৰা আমাৰ আৰু ভাগিনহঁতে ফটো মৰাত লাগি গ'ল।